हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आशा करूँ आपनालोक सकलोৱে ठीके आछे। बर्तमान मैं ठीक नाई। जुआ 24/5/2021 तारिखर পৰা মোৰ कोरोना पॉजिटिव ওলাল। आज 3 दिन हल कोरोना पॉजिटिव हुआ मोर। मैं माइंडक स्टेबल कर ललो। स्टेबल कर लोৱাৰ পিছত মই নাৰ্ভাছ হোৱা নাই। নাৰ্ভাছ হ'ব নালাগে। নাৰ্ভাছ হ'লে নিজৰে ক্ষতি হয়। মানে ক্ষতি হয় মানে কেনেকুৱা বহুত বিভিন্ন ধৰণৰ টেনশ্যন আহে। টেনশ্যনত কি হৈ যায় আপোনালোকক আৰু মই এক্সট্ৰাকৈ বুজাব নালাগে টেনশ্যন হ'লে কি হৈ যায়। গতিকে ভাগৰ খুব বেছি লাগে। মই ভাগৰ লগাৰ বিনিময়ত মই ভালদৰে কথাও ক'ব পৰা নাই এতিয়া, কিন্তু হ'লেও মই নাৰ্ভাছ হোৱা নাই। বৰ্তমান মোৰ জ্বৰ, কাহ, চৰ্দি একো মই সোৱাদো নাপাওঁ বা গোন্ধও নাপাওঁ। আৰু গাৰ বিষটো যোৱাকালি ৰাতি মোৰ মাথাটো খুব বিষাইছে। বিষোৱাৰ বিনিময়ত মই পেৰাচিটামলে খাইছোঁ, বেলেগ একো খোৱা নাই। জ্বৰ আৰু মাথাৰ বিষ বা গাৰ বিষৰ কাৰণে মই পেৰাচিটামল খাইছোঁ, কিন্তু লগতে ডাইক্ল'ফেনাক আনি থোৱা আছে। মই ডাইক্ল'ফেনাক খোৱা নাই। এণ্টিবায়'টিকো মই লোৱা নাই। আৰু ইফালে ভিটামিন বি কমপ্লেক্স, ভিটামিন D3, লিভোচিট্ৰিজেন, তাৰপিছত চি, জিংকোভিট, এইবিলাক সকলোখিনি খাই আছোঁ। ভালেই থাকক, সুৰক্ষিত থাকক। আৰু যাৰ হৈ আছে টেষ্ট কৰক। আৰু যাৰ পজিটিভ অলৰেডি ওলাই গৈছে তেওঁলোকে একেবাৰে চিন্তা নকৰিব, ভয় নাখাব, ভালেই থাকক। আশা কৰোঁ মোৰো সোনকালে আৰোগ্য হওঁ বুলি আপোনালোকেও প্ৰাৰ্থনা কৰক। আপোনালোকৰ কাৰণেও মই প্ৰাৰ্থনা কৰিম সিমানখিনিয়ে। আৰু যিমানখিনি মোৰ লগত হৈ আছে, যি হৈ আছে, মই আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব মই সোনকালে যাতে ভাল হৈ উঠোঁ। বাই বাই, লাভ ইউ অল।